আমাৰ যোৰহাটৰ পেং ষ্টাৰ ভোট জলকীয়া দখা এয়া হৈছে মানে আপোনাৰ তলা এপিনে কেটি দিছে তলা এয়া ভোট জলকীয়া দখা নমস্কাৰ মই আপোনাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SK Rose ষ্টাৰলৈ তো গাইছ আপোনালোকক মই এটা কথা কোৱাই নাই কালি ফাইনেলি আহি পালোহি যোৰহাট কিয়নো ইনে জাষ্ট অলপ ফুৰিবলৈ আহিছোঁ আৰু এটা কথা আপোনালোকক মানে এটা ইম্পৰ্টেণ্ট কথা আছে কিয়নো মই ৰ'ষ্টিঙৰ লগতে আজিৰ পৰা ব্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ মানে ব্লগিং ভিডিঅ' এৰিম বুলি ইউটিউবত ভাবিছোঁ চ' গাইছ আপোনালোকে মোক আগতে যিমানখিনি ছাপোৰ্ট কৰি আছিলে এতিয়া আৰু তাতকৈ দুগুণ ছাপোৰ্ট কৰিব কিয়নো অসমীয়া ল'ৰা হয় ছাপোৰ্ট মেইন আপোনালোকে যদি ছাপোৰ্ট নকৰে আমি উঠি যাব নোৱাৰোঁ তেন্তে ছাপোৰ্টটো মেইন আপোনালোকে ছাপোৰ্ট কৰি দিব হয় চ' ছাপোৰ্ট কৰি যাব আমি এতিয়া আছোঁ যোৰহাটৰ মাছমজিয়াৰ ৰাজমাহ পুখুৰী পাৰত চ' গাইছ আৰু আজি এটা ধামাকাদাৰ ভিডিঅ' বনাবলৈ কাৰণে ক'ব নোৱাৰোঁ কিয়নো আজি আছে আমাৰ অৰ্থাৎ যোৰহাটৰ পেং ষ্টাৰ ভোট জলকীয়া অৰ্থাৎ বিক্ৰম কাশ্যপ ইয়ালৈ আহি আছে চ' লগ পাই ভাল লাগিব আৰু মোৰ লগত এজন দাদা যোৰহাটৰে হয় নামটো সুমন হাজৰিকা মোৰ ইউটিউব চেনেল আছে ইউটিউব চেনেলৰ নাম হৈছে KBTM ষ্টুডিঅ' আৰু মোৰ ইউটিউব চেনেলটোত যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয় দেখিলে সুমনে যেনেকৈ ক'লে আপোনালোকে সুমনৰ চেনেলটো যোনসকলে এতিয়ালৈকে শ্বেয়াৰ কৰা নাই ছাবস্ক্ৰাইব কৰা নাই তেওঁৰ ডেছক্ৰিপশ্যনৰ মোৰ লিংকটো দিয়া আছে লিংকটোত ক্লিক কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইছ বিক্ৰম দা আহি পাব হৈছে আৰু আধা ঘণ্টামান আছে এতিয়া কেইটামান চিনেমেটিক শ্বট দেখুৱাইছোঁ চিনেমেটিক শ্বটকেইটা চাই লওক এজন যে যোৰহাটৰ ৰোষ্টাৰ যাৰ নাম আছে অৰ্থাৎ ৰমিঅ' যদু তেওঁৰ লগত যে এয়া আছে আমাৰ লগত ৰমিঅ' যদু দেখিছে এনেই কেনেকুৱা ৰষ্টিঙত কেনেকুৱা এতিয়া দেখিছে পূৰা পেং চালে মানে তাৰ এটা কথা হৈ আছে কথাটো ইয়াৰ ইউটিউবত শ্বেয়াৰ নকৰিব এনেই জাষ্ট যদু বেঙেনা খোৱা ইয়াকে আৰু তাৰমানে একো নাই যদু কিবা এটা কৈ দিয়া কি ক'ম মোৰ চেনেলটো প্ৰায় 10,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে 7,000 মোৰ 200 ছাবস্ক্ৰাইবাৰ হৈ আছে দিয়ক আপোনালোকে মোৰ ষ্টুডিঅ' মোৰ ফেমিলিৰ পৰা যদি চাই আছে প্লিজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক মই আছোঁ যি কি নহওক ইয়াৰ লগত শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে শ্বেয়াৰ কৰক আৰু অতি সোনকালে তাক যিমানকেইটা ছাবস্ক্ৰাইব দিছে আনছাবস্ক্ৰাইব কৰি পিনে তাক ধুনীয়াকৈ চ' গাইছ মানে ৰমিঅ' দেখাত মানে ভিডিঅ'ত যেনেকুৱা এনেই পেং হ'ব কেমেৰাটো মোৰ লাজত চ' গাইছ বিক্ৰম দা আহিব হৈ আছে আৰু ভিডিঅ'টো মই কেইটা চিনেমেটিক শ্বট চাই লওক চ' গাইছ বহুতেই পৰা ৰখি ফাইনেলি পাই গ'লে আমাৰ যোৰহাটৰ পেং ষ্টাৰ অৰ্থাৎ বিক্ৰম কাশ্যপ চ' দেখাই আছোঁ ৱেট চ' এতিয়া আপোনালোকক দেখাম আমাৰ মাজত পাই আছে যোৰহাটৰ পেং ষ্টাৰ আহি আছে অৰ্থাৎ ভোট জলকীয়া বিক্ৰম কাশ্যপ চ' বিক্ৰম দা আমাৰ মাজত পাইছে বিক্ৰম দা বহুত দিনৰ পৰা লগ পোৱা আশা আছিল চ' আজি লগ পালোঁ ৰাতিপুৱা কল কৰিছোঁ বিক্ৰম দালে তাকে ময়ো তোমাক এইমাত্ৰ হোৱাটছআপ কল কৰিছোঁ পাইছোঁ বোলে বিক্ৰম দা বোলে মাতলৈ চেঞ্জ হৈছে বিক্ৰম দা মাতলৈ গাইজটো গম পায় 12টা মাহ 13টা মাহ আছে ছোৱালী মাতো আছে ল'ৰা মাতো বোৱাৰী মাতো আছে চব আছে তো আপোনালোকে চাই থাকক ব্লগটো বহুত ভাল লাগিছে ইয়াক লগ পাই আৰু ভালেই বাৰু কিন্তু চুলিত ইয়াক কোনোবাই কালি ইমান ইণ্টালিজেণ্ট আহিছে ইমান ৰেচপেক্ট দিছে ছাগলীয়ে মুতিলে ইয়াৰ আৰু মৰম ইয়াৰ মাজত যে অভিদা ক'ব কোৱা আৰু বাকী খবৰ তোমাৰ কোৱা মোৰ ভালে পাই কি কয় ভালে পাই মিক্স কালি ইয়াক কমেণ্টত মূলা আৰু গাজৰ যেনেকৈ ভিডিঅ' ক'লে যেনেকৈ পেং চলে এনেতো ক'ব লাগে দেখিছিলে পূৰা স্মাৰ্ট দিছে তো গাইজ আমি আহি আছোঁ ৰাজমাহত আৰু SK Roaster যোনটো চেনেল আছিল এই SK Roaster চেনেলটো মই কিনি ল'লোঁ বৰ্তমান এতিয়াবা আপোনালোকে মোক দেখা পাব ধুনীয়া ধুনীয়া ভিডিঅ' দিম একদম পইচা নাইকিয়া হ'ল ধুনীয়া ছোৱালীৰ লগত ৰমিঅ' যদু চেনেলটো আজিৰ পৰা মোকে দেখা পাব কাৰণ ইহঁতৰ গোটেইকেইটা চেনেল কিনি পেলালোঁ মানে আমাৰ এনেকুৱা অৱস্থা মানে আমি যোৱাতলৈ আহিলোঁ আমাৰ যাবলৈ এতিয়া ঘৰ যাবলৈ বাছৰ ভাড়া নাইকিয়া হ'ল তো মই সিহঁতি চেনেলটো মোক বিকি দিছে মই 100 টকা দুইটাকে দিছোঁ 100 টকা তাৰপিছত আমি এতিয়া যাওঁ ইয়াক পইচাটো মই দিওঁ মোৰ মানে পইচা নাই ATM পৰা উলিয়াব লাগিব আমি দামী মানুহতো আমাৰ মানে 100 টকা আৰু মানে মেইন কেছটো কি 100 টকাটো আছে 1 টকাটো নাই ATM পৰা উলিয়াই পেলাই দিব লাগিব 1 টকাটো তো সেইটোৱে কথা গোটা 10 টকিলে নহয় সেইটোকে লাগিব আৰু এইফালে চাওক ৰাজমাহ ধুনীয়াকৈ আহি থাকক আপোনালোকে আৰু ফটোগ্ৰাফ কৰে যে ভোট জলকীয়া ওচৰলৈ আহি যাব বিন্দাছ ফটোগ্ৰাফ কৰে যিকোনো মোমেণ্টৰ ফটোগ্ৰাফী আমি কেপচাৰ কৰিবলৈ ৰেডি আছোঁ আপোনালোকে আমাক কল কৰিব নাইবা ইয়াৰ লগত কণ্টেক্ট কৰক মই হোৱাটছআপ নাম্বাৰ আপোনালোকে দেখি আহিছে স্ক্ৰীণত দিয়া থাকে স্ক্ৰীণত দি দিবা এই নাম্বাৰটোত কণ্টেক্ট কৰি লওঁ প্ৰফেচনেল ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এভেইলেবল আছে
তো গাইজ আহি থাকক লগ পাই থাকিম বিপ্লৱ দাৰ লগত বহুত সময় কটাই আছে মানে বহুত বিপ্লৱ দাই ফটোশ্বুট কৰি আছে এতিয়া বৰ্তমান অভিদাই ফটোশ্বুট কৰি আছে বিপ্লৱ দা মই এনেই জাষ্ট এইপিনে অলপ ওলাই আহিছোঁ চ' মই আজি বিপ্লৱ দাক তিনিটা কুৱেশ্যন সুধিম বুলি আহিছোঁ চ' বিপ্লৱ দা কোৱা এটা কুৱেশ্যন তিনিটা সুধিম বুলি আহিছোঁ চ' তুমি এনচাৰ দিবলৈ ৰেডি আছেনে ৰেডি মই অলৱেজ ৰেডি অঁ চ' প্ৰথম কুৱেশ্যনটো হ'ল যে তুমি ইউটিউবৰ জগতখনলৈ কেনেকৈ আহিলা বা কেনেকৈ আহিম বুলি ভাবিলা মানে ইমান ডাঙৰ আজি তোমাৰ এটা নাম আছে মই ইউটিউবৰ জগতলৈ আহিম বুলি ভবা নাছিলোঁ কিন্তু ভগৱানৰ কৃপাত মই ইউটিউব জগতত সোমাবলগীয়া হ'ল আহিবলগীয়া হ'ল ফাৰ্ষ্ট ভিডিঅ'টো দিছিলোঁ মা বোৱাৰী পাই গ'লোঁ বুলি সেই ফাৰ্ষ্ট ভিডিঅ'টোত বহুত ভাল ৰেছপন্স পালোঁ ফাৰ্ষ্ট চেনেলত মানে নতুন চেনেলৰ নতুন ভিডিঅ'টোত মোৰ এমাহত 1 লাখ কমপ্লিট কৰিলে তো তেতিয়াৰ পৰা মই ইউটিউব জগতত আহিলোঁ তেতিয়াৰ পৰাই কণ্টিনিউৱাছলি কাম কৰি আছোঁ এতিয়া ৰিচেণ্টলি অলপ শ্ল' হৈছে কাৰণ আজিকালি ভিডিঅ' বনাবলৈ বহুত কষ্ট হয় বহুতে চিনি পায় বহুতে প্ৰেংক কৰিলে গমেই পায় প্ৰেংক কৰিছা বুলি তো সেইটো কাৰণে মই অলপ ছাইড ৰাস্তা এটা লৈছোঁ যে অলপ বেলেগ এক্টিং লাইনৰ মানুহ যেতিয়া এক্টিং লাইনত সোমাম বুলি ভাবিছোঁ ভালকৈ তো এক্টিঙৰ কাৰণে বহুত প্ৰশিক্ষণ লৈ আছোঁ এতিয়া এক্টিঙৰ কাৰণে তো নেক্সট মানে ভাল ভাল শ্বৰ্ট ফিল্ম আশা কৰিছোঁ নিজৰ ফালৰ পৰা নিজে কষ্ট কৰি এতিয়া প্ৰথম কুৱেশ্যনটো এনচাৰ কৰিলে এতিয়া আমি ছেকেণ্ড কুৱেশ্যনলৈ আহোঁ চ' বিপ্লৱ দা তুমি হয়তো আজিলৈকে বহুত প্ৰেং কৰিছা বা কৰি আছা চ' তোমাৰ আজিলৈকে গাৰ্লফ্ৰেণ্ড আছেনে গাৰ্লফ্ৰেণ্ড বুলি ক'বলৈ গ'লে নাই তেনেকুৱা কিন্তু ভাল পোৱা মানুহ বহুত আছে পৃথিৱীত মই বহুত মানুহকে ভাল পাওঁ বহুত মানুহ মোৰ ফেমিলি হয় যেনেকৈ ভোট জলকীয়ান ফেমিলিটো তেওঁলোকো মোৰ বহুত ভাল গাৰ্লফ্ৰেণ্ড হিচাপে এতিয়ালৈকে মই তেনেকৈ কাৰো লগত নাই আগতে আছিলে আগতে ভাল পোৱাটো সকলোৱে থাকে ভাল পোৱা মানুহৰ লাইফত নাথাকিলে ভাল পোৱাৰ অবিহনে জীৱনটো আধৰুৱাটো মোৰ জীৱনতো ভাল পোৱা আছে মিছাটো নকওঁ মোৰ জীৱনতো এতিয়াও আছে ভাল পোৱা কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড হিচাপে নাই তেনেকুৱাই আৰু চ' প্ৰায় মানুহে নাজানে তোমাৰ ঘৰ যোৰহাট বুলিয়ে জানে হয় মানে তোমালোকৰ ঘৰত ফেমিলি মেম্বাৰ কেইজন আছে হয় কোন কোন আছে আচ্ছা মোৰ ঘৰ যোৰহাট বৰুৱা চাৰিআলিৰ ওচৰতে হয় একেবাৰে ওচৰত জে.বি. কলেজ নিয়েৰ জে.বি. কলেজ হয় মোৰ ঘৰত আছে মা দেউতা আৰু ভণ্টি মই মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ মোৰ দেউতা এজন বিজনেছমেন হয় সৰু এজন বিজনেছমেন তো তেনেকৈ আমি আগবাঢ়িছোঁ কষ্ট কৰিছোঁ দেউতা মাৰ লগত কোনো কথা নাই দেউতা মায়ে সৰু কাম কৰে ডাঙৰ কাম কৰে একো কথা নাই দেউতা মা আমাৰ কাৰণে সদায় ডাঙৰ তেওঁলোকে সদায় আমাৰ কাৰণে বহুত কাম কৰি আছে তো আমি এনেকৈ আগবাঢ়ি যাব লাগিব নিজৰ কষ্ট নিজে কৰিব লাগিব সেয়াই নিজৰ কষ্ট নিজে কৰিলে নিজৰ ফল নিজে খাবলৈ পাব কোনো কথা নাই তুমি সৰু ঘৰৰ পৰা আহিছা ডাঙৰ ঘৰৰ পৰা আহিছা কোনো কথা নাই নিজৰ কাম নিজে কৰি যোৱা ছাকচেছ এদিন নহয় এদিন পাবা আৰু ময়ো বহুত বেছি ছাকচেছ পাবলৈ আছে এতিয়া এইটো এটা নগণ্য মাত্ৰ এইটো মাত্ৰ মোৰ জীৱনৰ এটা 20% ছাকচেছ আৰু 80% ছাকচেছ পাবলৈ বাকী আছে বন্ধুসকল থাৰ্ড কুৱেশ্যনটো হ'ল যে মানে কুৱেশ্যন নহয় ফ'ৰ্থ কুৱেশ্যনটো কুৱেশ্যন বুলি নহয় তোমাৰ ইউটিউবৰ বাহিৰে বেলেগ বাঢ়িছা নেকি মই ইউটিউবৰ বাহিৰে কি কৰোঁ হয় তো মই ইউটিউবৰ বাহিৰে মোৰ নিজৰ এটা মই বিজনেছ হয় মানে মই বিজনেছ কৰোঁ মোৰ বিজনেছৰ বৰ্তমান কৰি আছে বৰ্তমান বিজনেছ কৰি আছোঁ আৰু মেইনলি মই ফটোগ্ৰাফী কৰি আছোঁ প্ৰফেচনেলি ফটোগ্ৰাফী কৰা হয় মই দিল্লীত ফটোগ্ৰাফী কোৰ্চ কৰি আহিছিলোঁ 2 বছৰ তো তাৰপিছৰ পৰা মই ফটোগ্ৰাফীতে আছোঁ মেইনলি ৱেডিং ফটোগ্ৰাফী পৰ্ট্ৰেইট ফটোগ্ৰাফী বহুত ধৰণৰ ফটোগ্ৰাফী আছে মডেল ফটোগ্ৰাফী এভৰিথিং মই ফটোগ্ৰাফী কেপচাৰ কৰোঁ তো তেনেকৈ আমি ফটোগ্ৰাফী কৰি আছোঁ ইউটিউব চেনেল চলাই আছোঁ বিজনেছ চলাই আছোঁ তো তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ আমি এনেকুৱা মানুহ য'ত ন' পাৰ্কিং লিখা থাকে আমি তাতে পাৰ্কিং কৰোঁ এতিয়া আমাৰ জুবিন দা আহি আছে জুবিন দাৰ লগত এটা ভিডিঅ' হ'ব চ' তালৈকে এয়া জুবিন দা পালোঁ যোৰহাটলৈ জুবিন দা আহিছিলে আমি গম পালোঁ আৰু এতিয়া আপোনালোকক জুবিন দা কৰাই দিম এয়া আমাৰ লগত উপস্থিত আছে মৰমৰ জুবিন দা সঁচাকৈ আজি মনটো বহুত ভাল লাগিছে কিয়নো ভালে আছ মানে বিক্ৰম দা লগ পাম বুলি ভবা নাছিলোঁ হঠাৎ লগ পাই গ'লোঁ এতিয়া সদায় লগ পাই থাকিম আৰু মানে দূৰতে থাকিমতো যেতিয়া বিক্ৰম দা সদায় লগ পাই থাকিম আৰু অনাগত দিনলৈ নতুন নতুন ভিডিঅ' আহি থাকিব বিক্ৰম দাহঁতে বিক্ৰম দা এনেকৈ লগ পাই থাকক মৰম দি যাওক আজি ভিডিঅ'টো ইমানেই নে কি কোৱা হয় থেংক ইউ গাইজ লাভ ইউ অল বাই যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ভাই চেনেলটো মই ডিছক্ৰিপশ্যনত দিয়া থাকিব অলৰেডি যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁকো আমাৰ দৰে মৰম দি যাওক জয় লৈছোঁ বাই বাই